নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম মই তোমালোকক আজি স্বাগতম জনাইছো ই কক্ষাৰ এ ক্লাছলৈ আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ পাঠটিৰ পাৰ্ট 9 আগৰ ক্লাছটোত আমি কি কৰিছিলো মনত আছেনে আমি কি শিকিছিলো 3.2 লৈকে কৰিলো হয় না নহয় আমি আজি আৰু আগতে আমি যেতিয়া দুটা সমীকৰণৰ জোৰত দুটা ৰৈখিক সমীকৰণৰ জোৰ সমাধান কৰিছিলো কেনেকে গ্ৰাফত প্লট কৰি তাৰ মানে লৈখিকভাৱে আজি আমি আৰু কেইটামান মেথড শিকিম এটা মেথড আজি শিকিম তাৰ পিছত তেনেকে আমি কেইটাও মেথড পাম যাতে আমি ইকুৱেচন দুটা সলভ কৰিব পাৰো কাৰণ কেতিয়াবা কি হয় গ্ৰাফত আমি সব গোটেইটা পইণ্ট প্লট কৰিবলৈ আমাৰ কি হয় অলপ সুবিধা হয় হয়নে নহয় গোটা সংখ্যা হলে ঠিকই থাকে কিন্তু যেতিয়া হি ভগ্নাংশ আকাৰত আহে তেতিয়া আমাৰ অকমান কি হয় অসুবিধা হয় সেই কাৰণে এই কিটা পদ্ধতি আমাৰ সুবিধাজনক হেনেকুৱা ক্ষেত্ৰত আহা আজি ক্লাছটো আৰম্ভ কৰো আমাৰ প্ৰথম পদ্ধতিটো হ'ল এজোৰ ৰৈখিক সমীকৰণ সমাধান কৰা বীজগণিতীয় পদ্ধতি প্ৰথমটো হ'ল প্ৰতিস্থাপন পদ্ধতি ইংলিছত কয় তোমাৰ substitution আছে না সাবস্টিটিউট কৰা মানে এঠাইৰ পৰা এটা বস্তু উঠাই বেলেগ এঠাই বহুৱা উদাহৰণ ললে বুজি পাবা প্ৰতিষ্ঠা কৰা আহা এটো প্ৰথম উদাহৰণটো ল আমি পদ্ধতিটো ভালকে বুজি পাবলে প্ৰথম আমাক কি দিছে x + y = 10 এটা ইকুৱেচন আৰু এটা ইকুৱেচন দিছে x - y = 2 এটুক সোৱা এটুক মই এক নম্বৰ ইকুৱেচন দিলো প্ৰতিষ্ঠা কৰা তাৰ মানে ইয়াৰ পৰা মই x বা y ভ্যালু যদি মই x লও কাৰ ইন টাৰ্মছ অফ কিহত উলিয়াম y বা যদি মই y ভ্যালু লও ইন টাৰ্মছ অফ কিহত উলিয়াই লম মই ফলাই লম ইন টাৰ্মছ অফ x আৰু হেতুক নি মই ইটো ইকুৱেচনত বহুৱাই দিম এটা ইকুৱেচনৰ পৰা x বা y ভ্যালুটো উলিয়াই আমি আনটো ইকুৱেচনত বহুৱাই দিম এতিয়া মোৰ এটুক এক নম্বৰ দিলো ইয়াৰ পৰা মই যদি তোমাৰ y ভ্যালু উলিয়াও y কিমান আহিব x - কি আহিব 2 আহিব না এতিয়া মই y a ভ্যালুটো ক'ত বহুৱাই দিম মই একত বহুৱাই দিম এখিনিকে আমি ধুনীয়াকে লিখো সমাধান কোৱেশ্চন কেটা লিখিলো x + y = 10 x - y = 2 x + y = 10 এটুক মই কে নম্বৰ দিছিলো এক নম্বৰ আৰু x - y = x - y = 2 হয় না ইয়াৰ পৰা মই কিহৰ ভ্যালু উলিয়াইছিলো সোৱা y = কি উলিয়াইছিলো ইন টাৰ্মছ অফ x y = x - 2 y = x - 2 এতিয়া এই যে y ৰ মানটো উলিয়ালো এটু মই ক'ত বহাম কৈছিলো ইয়াত বহাম একত একত বহুৱাই পাও x টো x ত থাকিব এই y টো যে আছে এই y টোৰ হলনি মই কি লিখিম এটো লিখিম এই y টোৰ হলনি মই কি লিখিম x + 2 লিখিম ইকুৱেল টু কিমান আহিলে 10 তো x - 2 ন x - 2 হৈছে ইমপ্লাইজ এটোটা সদৃশ দুটা x দুইটো এফালে লৈ যোৱা 10 + 2 তাৰ মানে মই কিমান পাম 2x = কিমান পালো মই 12 তাৰ মানে x = কিমান পালো 12/2 কিমান পালো মই x = 6 এতিয়া x ৰ ভ্যালু যে হাতে মই পালো এটা x ৰ ভ্যালু এটো মই ক'ত বহুৱাই দিম ইয়াত বহুৱাই দিম x = 6 হলে y = কিমান আছিল আমাৰ সোৱা y = x - 2 x ৰ হলনি মই কি বহুৱাম 6 6 - 2 = কিমান আহিলে 4 এতেকে x = 6 আৰু y = কিমান পালো মই 4 হৈছে নে এতিয়া চোৱা তুমি সত্যাপন কৰিব পাৰিবা আমাক দুইটাৰে যোগফল কিমান বুলি দিছে 10 আহে নে এটা চোৱা 6 আৰু 4 যোগ কৰিলে কিমান আহে 10 দুই নম্বৰটো চোৱা
সিহঁতৰ পাৰ্থক্যটো কিমান আহে এটাৰ পৰা এটা বিয়োগ কৰিলে কিমান আহে 2 xৰ পৰা y বিয়োগ কৰিলে x হল 6 আৰু y কিমান 4 গতিকে 6 পৰা যেতিয়া তুমি 4 বিয়োগ কৰিবা কি পাবা 2 পাবা তাৰ মানে তোমাৰ অংকটো কি হৈছে শুদ্ধ হৈছে অৰ্থাৎ আমাৰ সমাধান কেইটা কি শুদ্ধ এটো হল আমাৰ কি আনসাৰ এখিনি মই তলত আঁচকিডাল দিয়া কেইটা কাটি দিছো হৈছে বুজি পাইছা একদম ইজি হয়নে না প্ৰতিস্থাপন পদ্ধতি নেক্সট কোৱেশ্চন টা কৰো তলৰ সমীকৰণযোৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা এটো চোৱা এটো টা ইকুৱেশ্যন দিছাম 7x - y = 2 আৰু x + 2y = 3 ইয়াৰ এটা কথা মন কৰিবা যিকোনো এটা ইকুৱেশ্যনৰ পৰা আমি x বা y টো উলিয়ালে হ'ব মানটো যেনেকৈ আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিন্তু তোমালোকে যেতিয়া লবা সাধাৰণতে যত সহগ বিলাক কম থাকে বা সহগ বিলাক সৰু সৰু হয় তেতিয়া হলে তোমালোকৰ ক্যালকুলেশন বিলাক অলপ ইজি হ'ব এটা এটা হিন্ট হে দুইটাই শুদ্ধ কিন্তু এতিয়া মই যদি এই দুটাৰ ভিতৰত মই যদি ইয়াৰ পৰা উলিয়াও x ৰ ভ্যালুটো মোৰ সহজ হ'ব ন এটুটকে হয়নে সেইটোৱে কথা কৈছো মই কাৰণ ইয়াত সহগ আছে 1 ইয়াত আছে 7 হাতেৰে আকৌ হৰণ কৰিব লাগিল হয়নে গতিকে প্ৰথমতে হেতু নিজে তোমালোকে ভাবি লবা কোনটো কৰিবা আহা আৰম্ভ কৰো এটো 7x - 15y = 2 এটুক মই দিলো 1 নম্বৰ সেকেন্ডটো কি আছে 7x - 15y = 2 হৈছে x + 2y = 3 পিছৰটো দিছে x + 2y = 3 ইয়াৰ পৰা যদি মই x টো ৰাখো x = কি লিখিব পাৰো 3 - কি লিখিলো 2y এতিয়া আমি এই মানটো কত বহাম একত বহাম প্ৰতিষ্ঠা কৰিম তাৰ মানে সাবস্টিটিউট কৰিম ইয়াৰ মানটো এই ইয়াৰ x ৰ মানটো এটো দি কি কৰিম সাবস্টিটিউট কৰিম মই এতিয়া x = 3 - 2y একত বহুৱাই পাও কিমান আহিব 7 * কিহৰ মান বহাম এটো হয়নে নহয় x ৰ সলনি কি বহাম মই 3 - 2y - 15y = কিমান আহিলে 2 21 এটো ভাঙিবা এতিয়া বিতৰণ বিধিত 7 3 গুণ 21 আৰু 7 2 গুণ 14 14y - 15y = কিমান 2 এটো কিমান আহিলে মাইনাস এটো সদৃশ হয় না নহয় কিমান আহিব দুইটাৰ আগত একে চিন হওক কিটা কি হ'ব যোগ হ'ব 29y = 2 - 21 -29y 2 - 21 কিমান আহিব 21 ৰ পৰা 2 গলে 19 মানে -19 গতিকে y = মই কিমান পাম -19 divided by -29 মাইনাসে মাইনাসে কাটাকাটি গল আৰু দুইটা হল সহমৌলিক গতিকে আমাৰ আৰু কাটাকাটি নেযায় তাৰমানে y = মই পালো 19 / কিমান 29 এটা এটো y পালো গতিকে y মানটো মই এটা কোন বহাম ইয়াত বহাই মই কিহৰ মান উলিয়াম x ৰ মান উলিয়াম এতেকে x = 3 - 2y 3 - 2 * y কিমান 19/29 3 - 19 দুগুণ কিমান আহিব 38 29 29 টো লসাগু লোৱা 3 * 29 - 38 = কিমান আহিব 9 3 গুণ 27 ৰ 7 2 3 2 6 7 8 হয়নে -38 divided by 29 = তলত আহিল 29 ওপৰত কিমান আহিব এপিনে 17 17 পৰা আন গলে 9 তাৰ পিছত এফালে কিমান থাকিলে 7 7 ৰ 3 গল কিমান 4 তাৰ মানে কিমান পাম মই 49/29 এতেকে x = 49/29, y = কিমান পাইছিলো 19/29 হৈছে 19/29 হৈছে নে এটা সত্যাপনো কৰি চাব পৰা যদি এটো আমি এটো ইকুৱেশ্যন ল x + 2y = 3 হয়নে চোৱা x + 2y = 3 হ'ব লাগে এটা x কিমান
49/29 এটা তোমালোকৰ নিজৰ কনফাৰ্মেশনৰ কাৰণে কৰি লবা y কিমান 19/29 ইকুৱেল টু আমি কি পাব লাগিব 3 পাব লাগিব সমান 29 টো লসাগু লোৱা ইপিনে আহিল 49 প্লাস ইয়াত কিমান আহিলে 9 দুগুণ 18 38 ন তলত 29 87 এটা কেইবাৰ যাব তিনিবাৰ যাব নে 9 3 গুণ 27 7 2 3 দুগুণ 6 7 8 3 তাৰমানে এইটো পালা নে আহিলে তাৰমানে আমাৰ আনসাৰখিনি কি হৈছে শুদ্ধ হৈছে আমাৰ সমাধান দুটা শুদ্ধ হৈছে ক্লিয়াৰ হৈছে সব নেক্সট কোৱেশ্চনটো চাও চোৱা এইকিটা অংক আমি আগতে কৰিছিলো মনত আছে নে বাৰু 3.1 ত কৰিছিলো যে গ্ৰাফিক্যালি কৰিছিলো আমি হয়নে এতিয়া আমি কি দিছে প্ৰতিস্থাপন পদ্ধতি আমাক সমাধান কৰিবলৈ দিছে আহা চাও প্ৰশ্নটো পঢ়ি চাও ৰহিমে প্ৰশ্নটো দুবাৰ পঢ়িবা 2-3 বাৰ পঢ়িবা যেতিয়ালৈকে ক্লিয়াৰ নহয় ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল তাৰমানে 7 বছৰ আগত বাপেক জীয়েক দুইজনীৰ বয়স দেউতাকৰ নাম ৰহিম আৰু ৰহিমৰ জীয়েকৰ বয়স কিমান আছিল দেউতাকৰ বয়স তাইৰ 7 গুণ আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা 3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম প্ৰতিস্থাপন পদ্ধতিয়ে কি কৰিছে সমাধান কৰিবলৈ দিছে তাৰ মানে ইয়াত কাৰ বয়স উলিয়াব লাগিব ৰহিমৰ বয়স আৰু ৰহিমৰ জীয়েকৰ বয়স গতিকে এটাক আমি x ধৰিম আৰু এটা কি ধৰিম y ধৰি লম আমি ইকুৱেশ্যন কিটা বনাই ল'ব লাগিব সমাধান ধৰো আমি কি ধৰিম বুলি কৈছিলো মই আগতে শিকাই থৈছো বৰ্তমান বয়স ধৰিব লাগিব ৰহিমৰ বৰ্তমান বয়স x বছৰ ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স কিমান হ'ব y বছৰ প্ৰথম শৰ্ত মতে 7 বছৰৰ আগতে ৰহিমৰ বয়স 7 বছৰ আগতে আজি বয়স তাৰ x 7 বছৰ আগৰ বয়সটো কি হ'ব তাৰ পৰা মাইনাস হ'ব তাৰ মানে আজি যদি তাৰ x 7 বছৰ আগতে তাৰ বয়স কিমান x - 7 জীয়েকৰ বয়স আজি y 7 বছৰ আগতে -7 আৰু কিমান গুণ হ'ব তাৰ 7 গুণ হয়নে হেতুৱে চোৱা 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল 7 বছৰ আগতে ৰহিমৰ বয়স হেতু 7 বছৰ আগতে জীয়েকৰ বয়স এটো ইয়াৰ কেই গুণ 7 গুণ এখিনি আমি অকন সৰল কৰো 7y - 49 ইয়াৰ পৰা মই x টো একেবাৰে উলিয়াই দিও ন 7y - 49 + 7 তাৰ মানে x = মই কি পাম 7y - এটো পৰা এটো গলে কিমান থাকিব 42 এটো মই এটো লিখিব নালাগে হলে আমি এটো এটা ইকুৱেশ্যন পালো সেকেন্ড ইকুৱেশ্যনটো বনাম এতিয়া আকৌ চোৱা সেকেন্ড কন্ডিশনটো 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম 3 বছৰৰ পিছত ৰহিমৰ বয়স কিমান হ'ব আজি x 3 বছৰৰ পিছত x + 3 জিয়ে কৰো y + 3 তাৰ কিমান হ'ব ৰহিমৰ বয়স 3 গুণ হ'ব তাৰ মানে x + 3 = 3 * কি আহিব y + 3 আকৌ x + 3 = 3 * y + 3 x + 3 = 3y + কিমান আহিলে 9 implies আমি আগতে কিহৰ ভ্যালুটো উলিয়াই থৈছিলো x = 7y - 42 7y - 42 plus 3 = 3y + 9 যেহেতু x = 7y - 42 হয়নে 7y - 42 7y - 42 x ৰ ঠাইত বহুৱালো এখিনি এটা আমি সৰল কৰি কিহৰ মান উলিয়াম আমাৰ এটা চলকতে আনিলো গুটেটো গতিকে আমি ইয়াৰ পৰা কি উলিয়াম এতিয়া y মান উলিয়াই লম 7y - এটো কিমান আহিব 12 পৰা 3 গলে 9 × 12 ন আৰু পিনে আহিলে 39 = 3y + 9 চলকখিনি এফালে লৈ আহা 7y - 3
3y 7y minus 3y equal to 9 plus 39 ইফালে কিমান আহিলে তোমাৰ 4y equal to 48 তাৰ মানে y is equal to কিমান হ'ব 48 divided by 4 y টো পালো আমি 12 এতিয়া y টো কাৰ বয়স আছিলে ৰহিমৰ জীয়েকৰ বয়স হয় না নহয় গতিকে আমি ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স কিমান হ'ব 12 বছৰ আমি তাৰ ৰহিমৰ উলিয়াম কোপা উলিয়াম আমি ৰহিমৰ বয়সটো ইয়াৰ পৰা বহুৱা x ৰ মানটো উলিয়াই দিম এতেকে x equal to 7y minus 42 এটো আছে জানো 7y minus 42 y কিমান পালো মই 12 equal to 7 দুগুণ 14 4 1 7 গুণ 7 1 8 minus 42 2 4 তাৰ মানে ৰহিমৰ বৰ্তমান বয়স কিমান 42 হৈছে না এতেকে বৰ্তমান বয়স 42 বছৰ আৰু ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স কিমান বছৰ 12 যেনেকৈ আগতে আমি ভেৰিফাই কৰিছিলো মোৰ ৰিজাল্টটো শুদ্ধ আনসাৰটো শুদ্ধ হৈছে নে নাই হেতু কৰিব পাৰা তোমালোকে এটো আমাৰ সেকেন্ড কন্ডিশনটো কি আছিল 3 বছৰৰ পিছত নহয় নে এটো হয় না নহয় এটা বহুৱাই চোৱা দুইটা সাইড সমান সমান হয় না নহয় x কিমান 42 plus 3 3 into এটো কিমান আহিবা 12 যোগ 3 হয় না দুইটা সাইড সমান সমান হয় না নহয় চাবা এটো 45 আৰু এপিনে 3 into কিমান আহিলে 15 এপিনেও 45 আৰু এপিনেও কিমান 45 ইকুৱেল হৈছে না তাৰ মানে আমাৰ আনসাৰটো কি হৈছে কাৰেক্ট হৈছে না বুজি পাইছা না ধুনিয়াকে নেক্সট কোৱেশ্চনটো কৰা দুডাল পেন্সিল আৰু তিনিডাল ৰবৰৰ দাম 9 টকা চাৰিডাল পেন্সিল আৰু ছডাল ৰবৰৰ দাম 18 টকা প্ৰতিডাল পেন্সিল আৰু ৰবৰৰ দাম উলিওৱা এডাল পেন্সিলৰ দাম আৰু এডাল ৰবৰৰ দাম উলিয়াব লাগে গতিকে আমি কি ধৰিম এটো আগতে আমি গ্ৰাফিক্যালি কৰিছিলো গতিকে আমি x আৰু y কি ধৰি লম আহা কৰো সমাধান ধৰো এডাল পেন্সিলৰ দাম x টকা আৰু এডাল ৰবৰৰ দাম y টকা হৈছে না প্ৰশ্ন মতে কিমান দিছে প্ৰথমটো দুডাল পেন্সিল তিনিডাল ৰবৰ আগতেও মই শিকাই দিছো ইকুৱেশ্যন বনাবলে দুডাল পেন্সিলৰ দাম এডালত কিমান ধৰিছিলো মই কিমান ধৰিছিলো এডালত আমি দুডাল পেন্সিল এডাল পেন্সিলৰ দাম ধৰিছিলো x গতিকে দুডালৰ দাম কিমান আহিব 2x আৰু এডাল ৰবৰৰ দাম y তিনিডাল ৰবৰৰ দাম কি আহিব 3y ইকুৱেল টু কিমান আহিব 9 টকা দুডাল পেন্সিল আৰু তিনিডাল ৰবৰৰ দাম কিমান 9 টকা ইয়াৰ পৰা মই ভ্যালুটো উলিয়াই থওঁ একেবাৰে আমি x টো উলিয়াই লওঁ ইন টাৰ্মছ অফ y 2x equal to 9 minus 3y তাৰ মানে x কিমান আহিব 9 minus 3y divided by 2 হৈছে না আকৌ সেকেন্ড কন্ডিশনটো মতে চোৱা চাৰিডাল পেন্সিল আৰু ছডাল ৰবৰৰ দাম 18 টকা চাৰিডাল পেন্সিল আৰু ছডাল ৰবৰৰ দাম কিমান 18 টকা গতিকে ইয়াৰ এতিয়া মই কিহৰ মান বহুৱাম এটোৰ মান বহুৱাই দিম নে তেয়া মানটো কি কৰিম প্ৰতিষ্ঠা কৰিম সাবস্টিটিউট কৰিম x ৰ মানটো 4 into কিমান আহিব 9 minus 3y divided by k 2 plus 6y equal to কিমান 18 এটো কাটা কাটি গল দুবাৰ 2 আহিলে
9 minus 3y plus 6y equal to 18 এটো এক নম্বৰ দিব পাৰা এতিয়া আমি এটো বা কৰ পৰা বহালো একৰ পৰা হৈছে না এতিয়া এটো কৰা কিমান আহিব 18 minus 6y plus 6y 18 minus 6y plus 6y equal to কিমান 10 minus 6y plus 6y equal to 18 এটো কাটাকালি গল তাৰ মানে মই কিমান পালো 18 equal to কিমান আহিলে 18 তাৰ মানে আমি y একো মান নাপালো 18 equal to 18 এটো সঁচা সত্য সদায় সত্য গতিকে এটোৰ পৰা তুমি কি বুজিছা তাৰ মানে x আৰু y ভ্যালু বেলেগ বেলেগ হ'ব পাৰে অসংখ্য হ'ব পাৰে ইয়াৰ নিৰ্দিষ্ট কোনো ভ্যালু নাই যেনেকৈ আমি আগৰ অংকটো সলভ কৰিছিল না এটা ইউনিক ভ্যালু আছিল অদ্বিতীয় ভ্যালু আছিল মান পাইছিলো কিন্তু ইয়াত আমি নাপাও তাৰ মানে ইহতৰ আমি যেতিয়া লৈখিকভাৱে ইহতক আকিছিলো হয়নে কিহন তেতিয়া কি হৈছিল ইডালৰ ওপৰত হিডাল কি হৈছিল মিলি গৈছিল তাৰ মানে x আৰু y আমি অসংখ্য মান পাব পাৰো হেখিনিকে আমি এটা লিখিম এইটো সদায় সত্য হয়নে অৰ্থাৎ এটা কি বুঝাইছে অৰ্থাৎ ই বুঝাইছে যে x আৰু y মান নিৰ্দিষ্টকৈ নিৰ্দিষ্ট নহয় বেলেগ বেলেগ হ'ব পাৰে বুজি পালানে ইহঁতৰ মানে অসংখ্য দোকান ভেদে ইহঁতৰ দাম কি হ'ব বেলেগ বেলেগ হ'ব আমি হেবুলে ভাবিব পাৰো হয়নে নহয় এটো আহিলে দামন বেলেগ বেলেগ হ'ব পাৰে x আৰু y মান নিৰ্দিষ্ট নহয় ইহঁতৰ মান বেলেগ বেলেগ হ'ব পাৰে হৈছে নেক্সট কোৱেশ্চনটো চাও তো চা দুটা ৰেলপথ এই সমীকৰণ দুটাৰে প্ৰদৰ্শন কৰা হৈছে x plus 2y minus 4 equal to 0 আৰু 2x plus 4y minus 12 equal to 0 ৰেলপথ দুটাই কটাকটি কৰিবনে কটাকটি কৰিলে হেতৰ কি হ'ব এটা অদ্বিতীয় সমাধান হেতুকে আমাক চেক কৰিব দিছে আমি প্ৰথম ইকুৱেশন কিটা লিখি লওঁ x plus 2y minus 4 equal to 0 হৈছে x plus 2y minus 4 equal to 0 ইয়াৰ পৰা x কিমান আহিব 4 minus কিমান 2y 4 minus 2y হৈছে না আকৌ পিছৰটো কি দিছে 2x plus 4y minus 12 2x plus 4y minus 12 equal to 0 এটা এক নম্বৰ দিছো 2x plus 4y minus 12 2x plus 4y minus 12 হৈছে না এটো আহিলে এটা সোয়া এই গুটে কিটাতে দুই এটা আছে নাই আছে না মই দুইটোৰে গুটেখিনিকে থ্ৰু আউট লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত আমি হৰণ কৰি দিলো মই এটো আহিলে থ্ৰু আউট মই কি কৰিলো হৰণ কৰিলো তাৰ মানে লেফটটো কৰিলো ৰাইটটো দুইৰে হৰণ কৰোতে এটো x থাকিল ইয়াত দুই কাটাকাটি গল 2y ইয়াতো দুইৰে কাটোতে কি থাকিলে 6 থাকিলে এতিয়া ইয়াৰ মানটো বহুৱাম কাৰ মান আমি প্ৰতিষ্ঠা কৰিম x ৰ মানটো 4 minus 2y plus 2y minus 6 equal to 0 কৰ পৰা লিখিলো মই এটো একৰ পৰা হৈছে না plus 2y minus 2y কিটা সদৃশ আৰু অপোজিট সাইন কাটাকাটি গল 4 minus 6 কিমান পালো মই minus 2 equal to 0 এটো শুদ্ধ হয় জানো minus 2 আৰু শূন্য সমান হ'ব পাৰে জানো নোৱাৰে তাৰ মানে কি এটো কি বুজাইছে আগৰ অংকটোত আমি দুইটা সমান 18 পাইছিলো তাৰ মানে সবৰ কাৰণে সত্য বেলেগ বেলেগ ভ্যালু ইয়াত আমি একদম ইম্পসিবল ভ্যালু এটা পালো হয় না নহয় গটিকে আমি কি লিখিব লাগিব
যে যিহেতু আমি এটা অসত্য মান পালো তাৰ মানে ইহঁতে কেতিয়াও কটাকটি নকৰে বা ইহঁতৰ সমাধান কি নাই তাৰ মানে ইহঁত কি ৰেখা সংগত নে অসংগত এই দুডাল ৰেখা অসংগত ইহঁত কি হ'ব সদায় সমান্তৰাল হ'ব আমি সেইখিনি বস্তু লিখিম সত্য অৰ্থাৎ ৰেখা দুডালে বা ৰেখা দুডালৰ কোনো সমাধান ৰেখা দুডালৰ কোনো সমাধান নাই গতিকে ইহঁতে কটাকটি নকৰে সেইটো আমাক সোধা নাছিল জানো প্ৰশ্নটো ৰেলপথ দুটাই কটাকটি কৰিবনে ৰেলপথ দুটাই কটাকটি কি নকৰে হৈছে এতিয়া মূল্যায়ন চাওঁ প্ৰথম প্ৰশ্নটো এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰাৰ এটা বীজীয় পদ্ধতি হ'ল কি হ'ব লৈখিক পদ্ধতি গ্ৰাফ ব্যৱহাৰ কৰা প্ৰতিস্থাপন পদ্ধতি যিটো আমি কৰিলো এতিয়া আৰু এটা C2 অপচন কি দিছে ইয়াৰ কোনোটোৱে নহয় কোনটো হ'ব বীজীয় পদ্ধতি প্ৰতিস্থাপন পদ্ধতি পিছৰটো চাওঁ x minus y is equal to 8 আৰু 3x minus 3y is equal to 16 সমীকৰণজোৰৰ এটা সমাধান হ'ল -1 2 সত্য নে অসত্য তোমাক চেক কৰিবলৈ দিছে মানকেইটা ইয়াত বহুৱাই চোৱা হয় নে নহয় প্ৰথমটোত আমি বহুৱাই চাওঁ x is equal to কিমান আহিব -1 প্ৰথমটো আৰু y কিমান 2 এটো প্ৰথম বহুৱাই চোৱা x minus y is equal to কি আহিব লাগিব 8 আহিব লাগিব ন এটো আহিল তোমাৰ -1 আৰু এটো কিমান আহিল এটো -3 8 হয় জানো not equal to 8 তাৰ মানে -1 আৰু 2 ইয়াৰ কি হয় সমীকৰণৰ সমাধান হয় নে নহয় নহয় গতিকে আমাক ইয়াত হয় বুলি দিছে গতিকে আমাৰ এটো কি আহিব অসত্য আহিব হৈছে নে হ'ব ক্লিয়াৰ হৈছে আজি আমি পঢ়িলো প্ৰতিস্থাপন পদ্ধতি তোমাৰ যিটো বস্তু যিবিলাক বস্তু আমি গ্ৰাফিক্যালি সলভ কৰিব নোৱাৰো তাৰ কাৰণে বেলেগ বেলেগ মেথড তাৰে এটা মেথড হ'ল বীজীয় পদ্ধতি হ'ল প্ৰতিস্থাপন পদ্ধতি যত আমি x বা y ভ্যালুটো আনি এটা ইকুৱেচনৰ পৰা আনটো ইকুৱেচনত বহুৱাই দি আমি x আৰু y সমাধান কৰো ঠিক আছে আজি ইমানতে সামৰো নেক্সট ক্লাছত আকৌ লগ পাম আৰু অংক কৰিম তেতিয়ালৈকে তোমালোকে প্ৰেক্টিছ কৰি থাকিবা ৰিভাইজ কৰিবা অসুবিধা হলে সুধিবা মোক হ'বনে ভালদৰে খোৱা বোৱা কৰি থাকিবা জিৰণি ল'বা প্ৰয়োজনীয় জিৰণিখিনি যথেষ্ট কষ্ট কৰিবা হ'ব ধন্যবাদ